নমস্কাৰ, হিমাশ্ৰী ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ প্ৰথমটো ব্লগ হয় আৰু আজি ভাবিলোঁ আমাৰ আজি কঠীয়া পাৰিছে, কঠীয়া পাৰিছে। ভাবিলোঁ আজি কঠীয়া পৰাৰ পৰা আৰম্ভ কৰোঁ মোৰ প্ৰথমটো ব্লগ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। এতিয়া পুৱা প্ৰায় 6:30 বাজিছে। আহকচোন আমাৰ কঠীয়াতলীলৈ যাওঁ। এই আমাৰ ঘৰৰ নিচেই কাষৰতে আছে আমাৰ কঠীয়াতলী। আমি এতিয়া গৈ আছোঁ কঠীয়াতলীলৈ। ইয়াত সকলোৱে মিলিজুলি কাম কৰি আছে। লাহনি মৰাই লাহনি মাৰিছে আৰু এইফালে ট্ৰেক্টৰ চলাই আছে। ট্ৰেক্টৰ চলোৱাই তাৰপাছত সকলো কামে ব্যস্ত। আপোনালোকৰ কাৰ কঠীয়া পাৰিলে জনাবচোন। আমাৰ আজি কঠীয়া পাৰিছে। দেউতা এইফালে আহি আছে, আমাৰ দেউতা। তাৰপাছত এইফালে দেখিছেনে আমাৰ পুখুৰীৰ পৰা মেচিনৰ সহায়েৰে পানী যোগান ধৰা হৈছে কঠীয়াতলীত। আধা আধি আমাৰ কঠীয়াতলী ৰেডি হৈ গ'ল। সেইফালে আমাৰ দদাইদেউহঁতৰ ঘৰতো কঠীয়া পাৰিছে। এইফালে আমাৰ দুখন কঠীয়াতলীৰ মাজতে আছে পুখুৰী, সেইকাৰণে পানীৰ কাৰণে হাহাকাৰ হোৱা নাই। সুবিধা হৈছে পুখুৰীটো থকাৰ কাৰণে কঠীয়া পাৰিবলৈ। এয়া দেখিছেনে কিমান চাপৰতে আমাৰ পমলখি লাগি আছে। আহিব খাবলৈ কোনে কোনে ভাল পায়। তাৰপাছত ইয়াত দেখিলেনে কঠীয়া ধুনীয়াকৈ গজালি মেলিলে। এইখিনি জহা ধান, জহা ধান ধুনীয়াকৈ গজালি মেলিলে। তাৰপাছত এইখিনি আছে তিতাপাত আৰু মিঠাতেলেৰে কঠীয়া ধানখিনি সানি দিলে বোলে পোক পৰুৱা নধৰে বুলি কয়। সেইকাৰণে ইয়াত তিতাপাত আৰু মিঠাতেল দি দিছে। এইখিনি হৈ গ'ল। এইখিনি দলৈ এজনে ধুনীয়াকৈ ভাঙি দিছে, যিহেতু লদা বান্ধি আছে। তাৰপিছত মিঠাতেল দি দিছে। এইখিনি দেখিছেনে, এইখিনি হৈছে ক'লা বৰা ধান হয়। এইবাৰ আমাৰ প্ৰথম কৰিম ক'লা বৰা। এইবাৰ ক'লা বৰা ধানৰ পিঠা বনাম। তাৰপাছত এইবিলাক হৈছে লাহি ধান। সেইবিলাক আৰু ধান কি নাম মই বিশেষ ভালকৈ নাজানো। এইখিনি ক'লা বৰাখিনিয়ে চিনি পাইছোঁ আৰু ক'লা বৰা আৰু জহাখিনিয়ে চিনি পাইছোঁ। তাৰপাছত আমাৰ এতিয়া কঠীয়া সিঁচিবলৈ বুলি আহিলে। এতিয়া এটা দেখাবলৈ পাহৰি গ'ল, মৈ দিয়াটো দেখাম বুলি ভাবিছিলোঁ। যিহেতু এতিয়া মৈ দিবলৈ আমাৰ কলগছৰ সহায়ে দিছিলে, কিন্তু মই ভিতৰত থাকিলোঁ, সেইটো কাৰণে থাকি গ'ল ভিডিঅ' কৰিবলৈ। এয়া দুজনে কঠীয়া সিঁচিবলৈ ধুনীয়াকৈ আলি বনাই লৈছে। এইফালে ভাগ কৰি লৈছে। সেইফালে দেখিছে ন, এইজন এজন দদৌ হয়, তেওঁ সেইফালৰ পৰা সিঁচি আহিব। এইজন কঠীয়া সিঁচি আছে। এতিয়া আমাৰ কঠীয়া পৰা পৰ্বটো শেষ হ'ল। তাৰপাছত আৰু 1 মাহৰ পাছত আকৌ আমি কঠীয়া ডাঙৰ হ'ব উঘালিম। তাৰপাছত আৰু ৰুমগৈ শাওণ মাহত পথাৰত। তাৰপিছত আপোনালোকক দেখাই থাকিম। আজি আমাৰ ঘৰলৈ ভাইটি এজন আহিছে, যিহেতু ভাবিলোঁ কুকুৰা মাংসকে বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন আজি আমাৰ পাকঘৰলৈ গৈ যাওঁ, কেনেকৈ বনাওঁ চাই থাকক। পাৰিলে আপোনালোকেও মোৰ দৰে বনাই চাব, কেনেকুৱা পায় জনাব। এতিয়া আমি মাংসখিনি এখন প্লেটত উলিয়াই লৈছিলোঁ, কিন্তু এতিয়া প্লেটত মঠিবলৈ দিগদাৰ হ'ল, সেইকাৰণে বাতি এটাত লৈ ল'লোঁ। ইয়াত প্লেটখনত হালধি এচামুচ দিয়াই আছিলে। তাৰপাছত এতিয়া মই দিম আদা নহৰু পেষ্ট এচামুচ। তাৰপাছত দিম ৰেড চিলি পাউডাৰ এচামুচতকৈ অকণমান কম, আধা চামুচেই দিব আপোনালোকে, আধা চামুচ। মোৰ উলিয়াওঁতে যিহেতু অলপ তলত পৰিয়ে গ'ল, সেই আধা চামুচেই হ'ব জোখটো।
এতিয়া ভাল এইখিনি মঠি হৈ গ'ল। এতিয়া আমি এখন প্লেটে ঢাকি লওঁ। ঢাকি লৈছিলোঁহে, কিন্তু মই ফ্ৰিজত আধা ঘণ্টাৰ কাৰণে থৈ দিম, কিন্তু মই ফ্ৰিজত ভৰাওঁতে প্লেটখন আঁতৰাই দিলোঁ। পাছত এতিয়া আৰু সম্পূৰ্ণ আধা ঘণ্টা হোৱাৰ পাছত মই উলিয়াই আনিছোঁ। তাৰপাছত এতিয়া বনাওঁগৈ ব'লক। গেছটো জ্বলাই ল'লোঁ। তাৰ পাছত কেৰাহীত তেল দিলোঁ। তেলটো কম হ'ব নিচিনা লাগিলে আকৌ অলপ দি দিলোঁ মই। এতিয়া পিঁয়াজ দুটা দিছোঁ, মধ্যমীয়া চাইজৰ দুটা পিঁয়াজ। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰালৈকে ভাজি থাকিম। বেছিও নাভাজোঁ, অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া হৈ গ'ল। এতিয়া আমি ইয়াত দি দিম আদা নহৰু পিচা। গেছটো কমাই লৈছোঁ। আদা নহৰু পিচা অলপ দি দিছোঁ তেলতে। আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে অলপ সময় ল' ফ্লেমত ভাজি থাকিম। তাৰ পাছত ইয়াত দিম এইটো জিৰা পাউডাৰ আধা চামুচ। আধা চামুচ। ধনিয়া পাউডাৰ আধা চামুচ। এইটো চিকেন মছলা পিটিকিছিলোঁ নোলালে, সেইকাৰণে আকৌ ইভাগে দি দিছোঁ। চিকেন মছলা অকণমান দি দিছোঁ, উবিয়াই চামুচত নোলালে। তাৰপাছত এইখিনি অলপ সময় ভাজি দিম। তাৰপিছত মছলাখিনি সিজিবৰ কাৰণে, গুড়ি মছলাখিনি সিজিবৰ কাৰণে মই অকণমান পানী দি দিছোঁ, যাতে দেৰি নাযায়, ভালকৈ সিজে মছলাটো। তাৰপাছত মই এইখিলা তেজপাত দি দিম। প্ৰথমতে দিবলৈ পাহৰি গ'লোঁ, সেইটো কাৰণে এতিয়া শেহতীয়াকৈ হ'লেও দি দিছোঁ তেজপাত এখিলা। ভাল লাগে তেজপাতৰ। তাৰপাছত মই অলপ সময় ভজাৰ পাছত মাংসখিনি দি দিম। মাংসখিনি অকণমান মৰিছে। আমি ভাজি থাকিম যেতিয়ালৈকে মাংসখিনি তেলতে মৰি নাযায়, তেতিয়ালৈকে। এতিয়া তেল নিগৰিছে। আধা মাংসটো হ'লেই।
মাংসত তেল ওলাবলৈ আৰম্ভ কৰি দিলে। তাৰপাছত ডিম এইখিনি বিলাহী আৰু পিঁয়াজ অলপমান ভাজি পিনি পেষ্ট বনাই লৈছিলোঁ, তাৰ অলপ দি দিম, গোটেইখিনি দি দিম। আপোনালোকে এনেকৈ বনাই খাইছেনে নাই জনাবচোন, খুবেই ভাল লাগে তেনেকৈ বনাই খাই, আপোনালোকেও ট্ৰাই কৰি চাব। কালাৰটো খুবেই ধুনীয়া হৈছে। তাৰপাছত অকণমান পানী দি দিছোঁ। এতিয়া পানী আৰু অলপ দি এটা গোটা ৰচুন দি দিছোঁ। গোটা ৰচুনটো দি দিলে খাবলৈ বেলেগ এটা সোৱাদ আহে। তাৰপাছত প্ৰায় ঢাকন দি 15 মিনিটমান ভজাৰ পাছত এতিয়া আমি ঢাকন উলিয়াই দিছোঁ আৰু অলপ সময় ভজাৰ পাছতে আমাৰ মাংস ৰেডি হৈ যাব। দেখিছেনে কিমান ধুনীয়া এটা গ্ৰেভি ওলাইছে। খাবলৈ এনেকৈ বনালে বহুতেই সোৱাদ হয়। আপোনালোকে যদি পাৰে চেষ্টা কৰি চাব। তাৰপাছত আমাৰ মাংসৰে দি গেছ অফ কৰি দিলোঁ। তাৰপাছত এয়া বাতিত বাঢ়ি দিছোঁ। এইফালে মাংস, এইফালে আছে আপোনাৰ জলকীয়া ভাজি, চেংমৰা, ৰঙা ঢেকীয়া, তাৰপাছত বগৰী আচাৰ, তাৰপাছত আছে এইফালে দাইল, কঁঠালগুটি। ভাইটিজনে লাজ কৰিলে, সেইকাৰণে বেছিকৈ ভিডিঅ' নবনালোঁ। এতিয়া খাই লওঁ, তাৰপিছত জনাম আপোনালোকক কেনেকুৱা হ'ল। আজি মাংসটো খাবলৈ সঁচাকৈ ভাল লাগিলে। সাধাৰণভাৱে বনাইছিলোঁ মই। আপোনালোকেও পাৰিলে চেষ্টা কৰি চাব এনেকৈ বনাবলৈ, খাই বহুতেই ভাল লাগিলে। আৰু যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায়। ধন্যবাদ।